বিষ্ণু করুত বিষ্ণু সকন্ত কাম প্রতিজিত জগত বালক ধর সাধু ভবিষ্যকে জাতি ঘোরা তাল একটা তথাপিও কোনো বাচ্চা আমারও হব পারে বিপর্যয়
जगत
সৰ্বত্ৰ পাহৰি নিজে কৰিব লাগিছে এক আখৰিক কাম। মহাজ্ঞানী বিশ্বৰূপটিক বধ কৰি দেৱতাসকলে আখৰিক স্বভাৱৰ দিলে পৰিচয় প্ৰভু। জানাই দেৱৰতী কথা, কিবা হেতু বিশ্বৰূপটিক হত্যা কৰিলে দেৱতাসকলে। দেৱগুৰু বৃহস্পতি উপস্থিত কৰি মোৰ চৰা হৈছিল দেৱেন। সেই হেতু বিশ্বৰ মুনিয়ে পৰহিত কৰিছিল দেৱতা। দেৱতাৰ দৈত্য দানৱ কৰিছিল অন্ধ। মহাজ্ঞানীৰ দস্তাৰ সেই কাৰণে প্ৰধান্বিত হয় দেৱতা। অষ্টঘাতে বলিলে ব্ৰহ্মা হত্যা মহাপৰ্বত যিদৰে বিশ্বৰূপীৰ মৃত্যু অতিশয় মনোকষ্ট পাইছে দস্তাৰ পুত্ৰ প্ৰতিশোধ ল'বৰ অতি শীঘ্ৰে এক আয়োজন কৰিব মহান দৈত্য প্ৰদান কৰিব পুত্ৰ এক মহান। বিশ্বৰূপী পাব নেকি পুনৰ জনম? নহয় প্ৰভু, পুনৰবাৰ বিশ্বৰূপ নাপাব জানো। দৈত্য জন্ম ল'লে দস্তাৰ পুত্ৰ সমুলংসে দেৱতাক কৰে পৰাভূত। দস্তাৰ মনোবাঞ্ছা পূৰাব আছিল। দস্তাৰ পুত্ৰ বধ কৰিব ল'লে বজ্ৰনে এক অস্ত্ৰ লভিব ইন্দ্ৰই। প্ৰভু, মহাজ্ঞানী দধিচিৰ অস্ত্ৰৰ দ্বাৰা সেই অস্ত্ৰ নিৰ্মাণিব বিশ্বকৰ্মাই নিজে। পঞ্চঘাতে মৃত্যু হ'ব দস্তাৰ পুত্ৰ দেৱৰতী। প্ৰভু, তুমিও পালিব লাগিব এক মহান কৰ্তব্য। নাৰায়ণ নাৰায়ণ। কওক প্ৰভু, কিনো এনে মহান কাৰ্য মই কৰিম সাধন? তুমি গৈ সদাগেতো মহান ৰজাক শিৱলোক দৰ্শন দিয়াগৈ পা। ভাল প্ৰভু, যাওঁ আমি মই চেতকেতু ৰজাৰ সমীপে পুনশ্চ দুয়োৰে চৰণত মই প্ৰণিপাত জনাই দাখলে এবে মাতিলে এই বৈকুণ্ঠৰ ভৱনে দেখিছো নয়নে লক্ষ্মীনাৰায়ণ ইহদি প্ৰভুৰ তুষা ইজনতে এগুণানো দুৰ্বাদে এৰুণটো নতুন একৰি এৰুণটো নতুন একৰি নাৰায়ণে নারায়ণ নারায়ণ প্রভু
অপদাসীয়েই মূল নীতির মূল ধরন কিন্তু কিন্তু না পারো শান্তিময় না পারো সুখৰ সন্ধান এবাৰ কি আশীৰ্বাদেই ত্যাগ কৰি সকলো মায়ামোহ সংসাৰৰ মায়াৰ ফাটৰি পালো এনে দিব্য মূৰ্তিময় বৰ্মনো বিষ্ণুনো সকলোকে কৰিলো দৰ্শন ধন্য ধন্য হল জীৱন মোৰ ধন্য হল মানৱী জনম নিশ্চয় দূৰ হ'ব মোৰ সকলো চিন্তা দেৱৰসী তব আশীৰ্বাদেই দিব্যৰূপ ধাৰণ কৰি পৰিহৰণ কৰি লোকালোক বৰ্তমানে এই স্থানে আৰু উপস্থিত লোকালোক দৰ্শনৰ শেষত দৰিখন হ'ব লাগে অ শিৱনো হ'লনে বাৰু তোমাৰ শিৱনো দৰ্শন নাই হোৱা এতিয়াও শিৱলোকৰ দৰ্শনৰ সৌভাগ্য শিৱশংকৰক দৰ্শন কৰি সাৰ্থক কৰোঁ আপুনি জীৱন
আৰু গজন গমন চাৰিওমুখী জীৱৰ ভিতৰত মানৱেই শ্ৰেষ্ঠ বুলি জানে, কিন্তু আচৰণ অনুসৰি এই চাৰিমুখী জীৱবোৰ তিনি ভাগত কৰিছে বিভক্ত: উত্তম, মধ্যম আৰু অধম। যিজনে দেখে কেৱল পৰৰেই দুখ চিন্তা, তেওঁৱেই সবাতোতকৈ অধম বুলি জানে সকলোৱে। যিজনে কেৱল দেখে দুখ গুণ উচ্চ নিচ, তেওঁৱেই মধ্যম এই জগতৰ। আৰু তৃতীয়বিধ হৈছে উত্তম। উচ্চ নিচ দুখ গুণ কেৱল সমভাৱে দেখে, বিচাৰ কৰি চলে, তেওঁৱেই উত্তম এই জগতৰ। আচৰণ অনুসৰি মানৱেও দেৱলৈ উত্তৰণ হয়, আৰু কৰ্মসূত্ৰে দেৱেও পায় অসুৰৰ গতি। অপেক্ষা কৰে দেখা পাবা তাৰ উচিত প্ৰমাণ।
পাৰ্বতী চৰণ দৰ্শন কৰি সাৰ্থক কৰোঁ আপোন জীৱন। কি অ মহাদেৱে পাৰ্বতী কোলাত লৈ সাধন মনোহৰেৰে গৈ আচৰণ কোনাকৈ উদ্ৰহীন মহাৰে বদ্ধহীন হৈছে মায়াহীন নাই নালাগে মোক শিৱ দৰ্শন। কোন তুমি কিয় এনেদৰে আহি বিচাৰিছা? হে তিলোচন মোৰ হেনৰা ইজ্জতময় নাম চেকেটো ভক্ত ডাক ডাকিয়ে কৰিছিল মোৰ চৰণ ভক্ত পত্নীয়ে দিছিল আনন্দ অপাৰ কিন্তু সকলো ময়া মোহ আঁতৰাই হলো মই বৈষ্ণৱ প্ৰদান পালো মই বিজ্ঞানক কৰ্মৰ ফলে বিষ্ণুলোক বৰ্মলোক দৰ্শনৰ শেষে শিৱলোকক দৰ্শনৰ হলোহি উপস্থিত ইয়াত। তেন্তে তোমাৰ অভিপ্ৰায় কোনো হ'ল জানো? ভাবিয়া শেষ হৈ গ'ল শিৱলোকৰ দৰ্শনৰ লোকৰ মুখে তুমি হেনো মায়াহীন দেৱ দিগম্বৰ যে নাপালো প্ৰমাণ মহাদেৱ কৰি আছো লোকৰ মুখে লবি আছো ইয়াক অধ্যয়নেৰে গুৰ কৰি মায়া মুখ পতিৰ বাৰুণ ভগত ৰূপে তুমি হৈছা নিৰোধিত কিন্তু স্বচক্ষে দেখি মই বুজিলো এতিয়া ধৰ্মটো বিশ্বাস হবাৰে। তুমি নুবুজাই ভাল কামাতুৰা হৈছা তুমি শিৱৰ কাষত নোৱাৰা বুজিব তুমি তত্ত্বৰ স্বৰূপ। প্ৰভু ধৰ্মী বুলি জাতি থকা চেতকেতু ৰজা এয়াই নেকি ধৰ্মৰ চালেকি? কিয় ৰাজা দেখা পাবা তাৰ উচিত প্ৰমাণ। এনে বাক্য মহাদেৱ এই নেকি মহত্ব তোমাৰ? আশা তুমি পত্নীৰ ভাৱে প্ৰেমত ভগ্ন হৈ মোৰ সন্মুখত ধন্য তোমাৰ ভগৱান। ৰাজন স্তব্ধ হোৱা তুমি পুনৰ ৰিপাৰেণে বাধ্য কৰি কৰা চৰণ সমুচিত শাস্তি দিবা চৰণে। সতী সাধিনী ৰমণী তুমি জানে সকলোৱে এই বুলি মধ্যাহ্ন বেলা কামাতুৰা হৈছা তুমি শুভৰ কাষত
सितने तू मुझे এয়া এই ডক্টৰ গৰাকীৰ ওচৰত মই কি কাৰ্য কৰিলো শিৱৰ পাৰ্বতীক এনে কৰো তিৰস্কাৰ হে প্ৰভু এই মাতৃ কৰা ক্ষমা কি কাম কৰিলা দেৱী অযথা ক্ৰোধত নিতান্তই গভীৰ কাম কৰিলা সামান্য ক্ৰোধত তেওঁ উত্তেজিত হৈ কৰিছিল কপটনা মোক নাছিল প্ৰয়োজন তোমাৰ ইয়াৰ প্ৰয়োজন চন্দ্ৰসাপৰ দেৱী নারায়ণে নারায়ণ নারায়ণ কোনো গর্বিত কাম কৰা হোৱা নাই প্ৰভু এইয়ে সৃষ্টিকৰ্তাৰে সাতৰি প্ৰভু ৰাজন মাটিৰ সাপ আকৃত বুলি গ্ৰহণ কৰি মৰ্ত্যলোকে গমন কৰা তুমি নকৰি ফলাও দেৱকী নিজ সুখত দণ্ডময় কৰিলো গ্ৰহণ প্ৰভু শুনক মাতৃয়েও আছে মোৰ এটি নিবেদন ক্ষমা কৰি কৰক মোক ৰাজা নকৰিবা তুমি মনে পুনৰ মই দিলো অভিশাপ এইভাবে অনুতাপ নহল ৰাজা ব্যস্ত কৰা নকৰিব শুনক প্ৰভু শুনক মাতৃয়েও জন্মে জন্মান্তৰে নহওঁতে মই কুণ্ঠিত এই তলৰ পৰা মনৰ বান্ধা পূৰ্ণ কৰক অভিপ্ৰায় পূৰ্ণ হওক তোমাৰ ভাল কৰব মহাজ্ঞানী বিশ্বৰূপণী বিষ্ণু হবে সৃষ্টিকৰ্তাই কৰি আলোচনা সেটাকে জন্ম দিব বিদ্যাপুৰ ৰূপে এই আছিল প্ৰভু বচন ব্যক্ত কৰে মোৰ সমীপতে প্ৰভু এই সকলোবোৰ নহয় জানো তোমাৰ বিদ্যাসুৰ বধৰ বাবে প্ৰয়োজন হ'ব এক মহান অস্ত্ৰ সেই অস্ত্ৰৰ নাম হ'ব বজ্ৰ বজ্ৰ গ্ৰহণ কৰি ইন্দ্ৰই ল'ব বজ্ৰপাণি নাম দধিকি মুনিয়ে অস্তিদান কৰি দিব বিশ্বকৰ্মাই নিজ হাতে নিৰ্মাণ কৰিব এক মহান অস্ত্ৰ মাই আৰু প্ৰচিন্দৰ বিষয়ে দেৱকী তুমিও অনুষ্ঠানে হোৱা ভাল প্ৰভু ময়ো যাওঁ অন্য স্থানে নাৰায়ণ নাৰায়ণ Thank you.
ইতিহাসৰ ৰূপালী পৰ্যায়ত চিৰদিনৰ বাবে লিপিবদ্ধ হৈ থাকিব সেই খনিৰ নাম। সকলোৱেই দেৱতাক পূজা কৰে জলখনৰ হেতু, কিন্তু এই খনিক পূজা কৰে জলখনৰ হেতু। কাৰণ মোৰ য'তেই দৃষ্টি তাতেই প্ৰলয়, কাৰণ য'তেই মোৰ দৃষ্টি তাতেই প্ৰলয়, য'তেই দৃষ্টি তাতেই প্ৰলয়।
যত আমার মন্ডলী হরগৈরতই অমরাবতীপুর মুরেই সমরাজ্য প্রকৃতির যত রূপ সম্মিলিত করে সৃষ্টিকর্তাই নিজ হাতেরে করিছে ইন্দ্র খুব সদাই হয় বিরাজি এই অমরাবতীপুরে দেবগণ এই অমরাবতীপুর নহয় জানো আমার সম্পদ দেবরাজ এই জগতের দামে অমরাবতী দেবতারে বলি ঐরাবত সৈন্য আর পুষ্প পাঞ্জাবের অধিকারী দেবগণের অমূল্য সম্পদ দেবতা হব আর তারপরাই পূজা বলবে দেবতার মহত্ব ওই দেবরাজ দেবতার কথা শুনিলে ওরে হাত গলে এই সুলভ অমৃতর সম্পদর করা কি অমরাবতী রক্ষা করা তো নহয় জানো প্রত্যেকজন দেবর কর্তব্য দেবরা অমরাবতী রক্ষা করার কর্তব্য আমার সেইভাবেই অঙ্গীকার দেবরা অমরাবতী রক্ষা করার কর্তব্য আমার শুনি সন্তুষ্ট হলো তোমালোকৰ অঙ্গীকার দেবগণ তাই আৰু আলোচনাৰ বিষয় বলা যাও সকলটি এই কৰ্তব্যে দেবরাজ Ram
নকরে ব্যাপন কেবল কেবল মাত্র নয় ভাবিত মনত পৃথিবীর শ্রেষ্ঠ পদাধিকারী অমর ইন্দ্রয় লঘু যুগের মাতৃ কইলে প্রদান এনে ধরে সুভাগ্য হতে কি হলে লবণে শূন্য বায়ু কেবল হন না লড়াই করে রাজ্যদল যুদ্ধাই করে রণদল নিজর বল জয় করিব পরাজয় সকলই কেবে শ্রেষ্ঠময় রাজ্য জয় যুদ্ধ জয় গৌরব কিন্তু নিজর বল জয় করিব পরাজয় নিজের প্রিয় নিজর জয় তেমনি মুক্তি লাভ করি স্বর্গ লাভ করব এরেহেন দুহ রহস্য কথা জানিও দেবতার প্রতি হইত কথা মহাময় হইত কথা কিন্তু মোর এনে লাগিছে মনত অচিরেই যে করে গর্ব গর্ব দেবতার ধৈর্য বলে ভাব ধৈর্য হেরুয়াই নামা দিবা বিপদ অকিম ধৈর্যরে পরাজিত কর ভীমা এটি আছে ধৈর্য ধরার নিজে নিজে বৃদ্ধি পোয়া দেবতার কপালি ভীমা নদে যদি কর্মে পায় নেমানিব ধর্ম কর্ম নীতি নীতি নেমানিব দেবদের স্মৃতিমণি এগুলো কোথায় এইবারে দ্বৈতময় গরিমায়োজন দ্বৈততে পুত্র মোর ভব আবির্ভাব আর ওই পুত্রর দ্বারাই সর্বহারা করিম দেবতার দেখলাম জগৎ পথে ব্রহ্মমার ব্রহ্মতত্ত্বা কোথাও চক্রবর্তী হই চিরপরিবর্ত সামগ্র দ্বারা হরিরাজ হিংসার প্রতিশোধ দেবে হিংসারের হয় দেবে রে প্রতিশোধ ভাবে লভপতিকুট করো পতন নয় করো নিষ্ঠ করি সুতরাম মহাদৈত্য করিমনুষ্ঠিত এই মহান দৈত্য অহা কৃষ্ণ পিতাচিত করিম সম্পন্ন যদি তোমার ইচ্ছা হচ্ছে প্রভু মহাদৈত্য অনুষ্ঠিত করো কিন্তু পুনর্বার পারে যদি এনে মনোভা ত্যাগ করো এবে
সময় চরণ সময় অনুপস্থিত তেন্তে যাও পিতৃপদ। বুঝিলামে সিদ্ধান্ত আমার ওহা কৃষ্ণাদিত্যাদিতি মহাযজ্ঞ পরিমনুষ্ঠিত গতিকে গতিকে দৈব রাজনৰ বাবে সকল ব্যৱস্থা কৰাকৈ মই যাওঁ নিষ্কৰ্তব্য আছে।
আপোনাৰ আশীৰ্বাদত সকলোজন আছো মংগলে কিন্তু দেৱৰক্ষী মনহে অস্থিৰ নারায়ণ মন স্থির করে কখো বর্তমানে তুমি সম্মুখীন বা এক গুরু বিপদর দেৱৰক্ষী এইবার রংগামুখী রক্ষা করাটো কঠিন হয়ে পড়িব তুরন্ত দেৱৰক্ষী কঠিন হব ৰক্ষা কৰাটো কৌতকৰ বর্তমান কারোর নাই আয়ু খরচে মাত্র বিশ্বর মহিষী প্রতিভূত লবৰ কারণে অনুষ্ঠিত কৰা এক যজ্ঞ কষ্টায় দেৱৰক্ষী গতিকে ইয়াৰ কিবা সিদ্ধান্ততে হোৱা বুলি ফল দেৱৰক্ষী হওয়া গহৰ সঙ্গে হলে আহিব ধৰিছে গতিকে সকলোৱে মিলিজুলি ইয়াৰে সিদ্ধান্ততে হোৱা বুলি মই এতিয়া বিদায় দেৱৰক্ষী ইয়াৰ বাৰু নাইনে সংবিধান আমি সকলোৱে অপেক্ষিত তোমাৰ কাৰণে সময়তে তুমি ধৰা উপস্থিত তোমাৰ ইচ্ছা কথা দিয়াৰ সকলো স্বয়ং প্ৰজাপতিৰো গতিকে ইচ্ছা কৰিয়েই দেৱতা ধৰা উপকাৰ পাচলি নেমেলাকেই কলম থকা মহামুনি তস্তাই আৰম্ভিছে মহাযজ্ঞ গতিকে তাৰ আগতেই তুমি তস্তাৰ শিৰস্পতি লৈ এই চিন্তা পৰিচালিত কৰাকৈ কাৰণ এই যজ্ঞ আৰম্ভ কৰিছে দেৱতাৰ প্ৰতিশোধৰ হেতু দেৱতাৰ প্ৰতিশোধৰ হেতু মই কিন্তু একো বুজি পোৱা নাই বাপক জগৰাজ বিশ্বৰূপ ভক্ত ব্ৰাহ্মণ সত্য আপোন মুখে ভত হয় মোৰে হাতত গতিকে উচ্চ সত্যৰ প্ৰতিশোধৰ হেতু আয়ু দিছে মহাযজ্ঞ শাস্তি এই শনিয়ে তাত তথাপিও নকৰে সহায় কিয় তুমি আমাক নকৰা সহায় দেৱতাৰ সচেতনৰ বাবে তুমিও সদায় খাব লাগে সহায় সহযোগ কৰি
দেৱৰ কাৰ্য তুমিও কিয় শুনছি নাকি সুস্থ হৈ দেৱতাৰ প্ৰতি সহায় কৰক দেৱৰ কাৰ্য কিদৰ নন্দন তোমাৰ সেই যুক্তিহীন কথাই সহিহে প্ৰয়োজন নাই এতিয়া বিশ্ব কৰিছিলে তেতিয়া বাৰু সৃষ্টিকৰ্তাৰ পৰিচিন্নে মনত শুনা হেৰানো হাবিৰ শিৱৰ তনয় কিদৰে দেৱতাই কৰি আছে প্ৰমাণ তেনেদৰে দেৱতাই কটাক্ষ কৰাটো উচিত বায়ুৰাজ নশুনিলো মই তোমাৰ হে বচন এনেকৈনো দেৱতাই আই মহন ত্যাগী কেতন মায়া মুত্যাগ কৰি কুণ্ডেন্দ্ৰিয়ে অমল মণ্ডলী এতিয়াহে লিপিবদ্ধ আছে নিৰ্দেশন নিশ্চয় নিশ্চয় ইতিহাসেই আছে নিদৰ্শন মোহ ত্যাগী দেৱতাৰ অতুল স্থানে কি হ'ল ভাবি অত হাত কিয় কৰাৰ দৰে মই পলাপ টকা নাই বিশ্বকৰ্মা তোমাৰ কথা কিন্তু দেৱতাৰ মুখে পলাপ পাৰি বায়ুৰাজ তোমাৰ অস্ত্ৰই নোৱাৰে কিনিব এই খনিৰ কৰি পাইছবা তই নহয় কৰি প্ৰহৰাজ সৃষ্টিকৰ্তাই এই আদেশ দিয়াৰ অধিকাৰ নাই তোমাৰ তুমি মাথো সৰবৰৰ সেনাৰ নায়ক যোৱা তোমাৰ সেনা উপদেশ দিয়া মুহূৰ্ততে ত্যাগ কৰা তুমি নিশ্চয় ত্যাগ কৰিম এই দেৱতাৰ ৰাজসভা কিন্তু যোৱাৰ আগতে এবাৰ কৈ যাওঁ শুনা সমাজ ধৰ্মীয়তা চালনাৰে চল কৰি কিদৰে অনুষ্ঠান কৰিছিলা হেল্ল' কোন হত আছ দেৱগুৰু হোৱাৰ
এইফালে এই ডবাটো ফালে আছোন ডবাটো ফালে আহ এইটো মোবাইলৰ কেমেৰা বেটেৰী চেছ হ'ল মোবাইল মানে 10% আছে তেলা চাৰ্জাৰ আনিছিল নি কোনোবাই 10% আছে সেইটোৱে কওঁ ৰ